স্বাগতম জানাইছো ইউটিউব চেনেল মোবাইল সলিউশন ৰিটুৰাজলৈ মই আজি আপোনালোকক দেখাবলৈ ওলাইছো ফেসবুক প্ৰফাইল নেম কেনেকৈ চেঞ্জ কৰিব পৰা যায় বা আপোনাৰ ফেসবুক প্ৰফাইল নেম যদি শুধৰাব বিচাৰে তেনেহলে কেনেকৈ শুধৰাব পাৰি মই তাকে আপোনালোকক দেখাবলৈ ওলাইছো ফাৰ্স্ট টাইম আমি ফেসবুক যাব লাগিব নেক্সট মেছেজৰ তলতে 3 লাইন আছে ৰাইট সাইডে ইয়াতে ক্লিক কৰিলো নেক্সট সাৰ্চ বাটনৰ কাষতে আছে সেটিংছৰ সিম্বলটো ইয়াতে ওকে কৰিলো দেন ফাৰ্স্ট অপশনটো লিখা আছে পাৰ্সোনেল এণ্ড একাউণ্ট ইনফৰমেশ্যন ইয়াতে ক্লিক কৰিলোঁ নেক্সট ইয়াতে নেম লিখা আছে ৰিটুৰাজ ইয়াতে ক্লিক কৰিলোঁ যিহেতু আমি নেম শুধৰাম বা সলনি কৰিম চ' আমি ইয়াতে ক্লিক কৰিলোঁ ফাৰ্ষ্ট নেম ৰিতু মিডল নেম মোৰ এইটো মিডল নেম নাই কাৰণে শ্ব' কৰা নাই লাষ্ট নেম ৰিটুৰাজ মোৰ ঠিকেই আছে যদি আপুনি নেমটো সলনি কৰিব বিচাৰে বা শুধৰাব বিচাৰে তেতিয়াহ'লে এডিট কৰিব পাৰে এইটোত এনেকৈ এডিট কৰিব পাৰে ইয়াতেও এনেকৈ এডিট কৰিব পাৰে এডিট কৰাৰ পিছত নেক্সট আপুনি ৰিভিউ চেঞ্জ কৰিব লাগিব এনেকৈ ৰিভিউ চেঞ্জ কৰিব লাগিব মোৰ সকলো ঠিকে আছে চ' মই পাছত মাৰিব নালাগে ইয়াতে মোৰ অলৰেডি মোৰ ঠিকে আছে চ' মই চেঞ্জ কৰিব নিবিচাৰোঁ আপোনালোকে যদি সলনি কৰিব বিচাৰে বা শুধৰাব বিচাৰে তেতিয়াহ'লে আপোনালোকে এডিট কৰি কিনে ইয়াতে ফেসবুক পাছৱৰ্ডটো মাৰিব লাগিব ফেসবুক পাছৱৰ্ড মাৰি কিনে সেভ চেঞ্জ কৰিব লাগিব এনেকৈ আপোনাৰ নেমটো সলনি হৈ যাব আজি ভিডিঅ'টো ইমানেই আছিলে পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাওঁ যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব